ফ্ৰেণ্ডছ কাইটি ব্লগছৰ এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব। গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ আপোনালোকৰ কেইবাটাও ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ আৰু তাৰ ভিতৰতে এটা দৃশ্য মই দেখুৱাবলৈ ৰৈ গ'ল। আচলতে সেই ভিডিঅ'টো মই দেখুৱাব লাগিছিল, কিন্তু সেইকাৰণে মই এটা ভিডিঅ' বনালোঁ আৰু সেই ভিডিঅ'টো আপলোড কৰিলোঁ। আহকচোন ভিডিঅ'টো কি আছে চাবলৈ চেষ্টা কৰোঁ। আচলতে সেই ভিডিঅ'টোত কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন নাটক মঞ্চস্থ কৰা হৈছিল বীৰ লাচিত, আৰু নাটকখন কেনেকুৱা পালে আপোনালোকে কমেণ্টত নিশ্চয় জনাব।
উদাহে আহিব মনটা কৰি আজি ভৰাই ঘৰ তেনে ভূল লাঠিতে কৈছো মই ভাবনা কৰিছা দিনে গৈ